নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। আমাৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ডাঙৰ খবৰ আৰম্ভ হৈছে এইবাৰ ৰাজ্যবাসীলৈ। সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ প্ৰথমখন খচৰা তালিকা প্ৰকাশ কৰিলে একাধিক সমষ্টি হৈছে ব্যাপক পৰিৱৰ্তনৰ সৃষ্টি। নিৰ্বাচনী আয়োগে জাৰি কৰিলে প্ৰথমখন খচৰাসমূহ। ৰাজ্যতে কি থাকিব লোকসভা সমষ্টিৰ সংখ্যা 126টাই থাকিব বিধানসভা সমষ্টিৰ সংখ্যা। বিধানসভা সমষ্টিৰ 9টা SC আৰু 19টা STৰ বাবে সংৰক্ষিত থাকিব। 3টাকৈ লোকসভা সমষ্টিৰ নাম হ'ব এইবাৰ সলনি। মঙ্গলদৈ লোকসভা সমষ্টিৰ নাম হ'ব দৰং। কলিয়াবৰ লোকসভা সমষ্টিৰ নাম হ'ব এইবাৰ কাজিৰঙা। তেজপুৰ লোকসভা সমষ্টিৰ নাম হ'ব শোণিতপুৰ। লোকসভাৰ 14টা সমষ্টি এটা সমষ্টি SC আৰু 2টা STৰ বাবে সংৰক্ষিত থাকিব। যোৰহাটত সংলগ্ন হ'ব মাজুলী সমষ্টি। ডিফু আৰু কোকৰাঝাৰ লোকসভা সমষ্টি সংলগ্ন হ'ব STৰ বাবে। সাধাৰণ শ্ৰেণীৰ বাবে হ'ব লখিমপুৰ লোকসভা সমষ্টি। ধেমাজি জিলাৰ এটা সমষ্টি হ'ব সাধাৰণ জিলাৰ বাবে। 2001ৰ লোকপিয়লৰ ভিত্তিত প্ৰকাশ কৰিলে প্ৰথমখন খচৰা। ডিব্ৰুগড়ৰ নতুন বিধানসভা সমষ্টিৰ নাম হ'ব মাকুম। শিলচৰৰ নতুন বিধানসভা সমষ্টিৰ নাম হ'ব নাৰছিংপুৰ। কাজিৰঙাৰ নতুন বিধানসভা সমষ্টিৰ নাম হ'ব বিনাকান্দি। 22টা বিধানসভা সমষ্টি নতুন নামাকৰণ কৰা হ'ব। পশ্চিম কাৰ্বি আংলং জিলাত আসন বৃদ্ধিৰ প্ৰস্তাৱ। দুধনৈ সমষ্টিত STৰ বাবে সংৰক্ষণৰ প্ৰস্তাৱ। বড়োলেণ্ডত সমষ্টিৰ সংখ্যা বৃদ্ধি পাব 16ৰ পৰা 19টালৈ। অসমৰ নিবনুৱা যুৱক যুৱতীয়ে পাব এইবাৰ 2 লাখকৈ টকাসমূহ। আত্মসংস্থাপনৰ পথ বাছি ল'বলৈ এই টকা দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। শীঘ্ৰেই এই টকাৰ বাবে আবেদন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব চৰকাৰখনে। ৰেচন কাৰ্ডক লৈ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ আকাৰৰ সিদ্ধান্ত। নিম্ন মধ্যবিত্তীয় সমাজেও লাভ কৰিব এতিয়াৰে পৰা নতুনকৈ ৰেচন কাৰ্ড। 4 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা লোককো দিয়া হ'ব ৰেচন কাৰ্ডৰ যোগান ধৰিব চৰকাৰখনে। ছেপ্টেম্বৰ বা অক্টোবৰ মাহত একেদিনাই 40 লাখ ব্যক্তিক দিয়া হ'ব নতুনকৈ ৰেচন কাৰ্ডসমূহ। ৰাজ্যৰ লাখ লাখ পৰিয়ালে লাভ কৰিব এতিয়া অৰুণোদয় আঁচনিৰ ধনসমূহ। 1400 টকালৈকে বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ টকাসমূহ। এইবাৰ গেছ চিলিণ্ডাৰৰ খৰচ দিবলৈ অতিৰিক্ত দিব লাগিব 150 টকা। শীঘ্ৰেই চৰকাৰে প্ৰকাশ কৰিব 22,000 চাকৰিৰ বিজ্ঞাপন। এটকাও নিদিয়াকৈ যুৱক যুৱতীয়ে লাভ কৰিব এইবাৰ চৰকাৰী চাকৰি। আত্মসহায়ক গোটৰ মহিলাও লাভ কৰিব 10,000কৈ টকা। 30 লাখ মহিলাক সামৰি চৰকাৰে ল'ব এক অভিলাষী আঁচনি।